হেল্ল' এভৰিৱান, আজি এটা নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা লোকেল চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাংসখিনিত অকণমান নিমখ আৰু হালধি সানি পেলাই 15 পৰা 20 মিনিটমান মই থৈ দিছোঁ। প্ৰথমে মই তেলত পাঁচফোৰণ, গোটা জিৰা আৰু তেজপাত দুটা, শুকান জলকীয়াৰ লগতে পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে মাংসখিনি নিদিব, নহ'লে ভাল নালাগে খাবলৈ। মাংসখিনি 15 পৰা 20 মিনিটমান তেনেকৈ ভাজি আলুখিনি মই দি দিলোঁ। তাৰপিছত ইয়াত মই ভালদৰে ভাজি পেলাই পানী 2 গিলাচমান দিছোঁ। আপোনালোকৰ জোখমতে দিব আৰু তাৰপিছত উতলিবলৈ দিছোঁ। আৰু মোৰ মাংস ৰেডি, এতিয়া ভাত খাওঁ। তেন্তে আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। বাই বাই।